সাধাৰণ সম্পাদক দীপজ্যোতি হৰণীয়া, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আমাৰ প্ৰচাৰ সম্পাদক কুশল হৰণীয়া ডাঙৰীয়া আমাৰ মাজত আহি আজি অতিথি ৰূপে আমাৰ মাজত আহে। আমি তেখেতসকলকো আমি নথৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অনাগত দিনত এই গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাই অকল নিজৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা অনুষ্ঠানৰ উপৰিও যাতে আমি অহাবিলি অন্য জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলকো যাতে আমি সম্বৰ্ধনা জনাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম বুলি আজিৰ সভায় আমি আলোচনাৰ মাধ্যমে আজি মিডিয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। এইখিনিকে আজিৰ সভাৰ উদ্দেশ্য। ধন্যবাদ। হয়, নিশ্চয়। আপোনালোকে জানে আহি থকা দিনবোৰত ছাত্ৰ ছাত্ৰীসকলক আমি ভাল হোৱাৰ কাৰণে আমি পৰামৰ্শ দিব বিচাৰিম। তেখেতসকলে যাতে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দি অন্য কামত বেয়া কামত যাতে ঢাল নাখায়, তাৰ কাৰণে আমি আজিৰ এই সভাখনত আমি তেখেতসকলক আমি কুৰুজোৰে আমি কৈছোঁ আৰু তেখেতসকলক আমি মোবাইলৰ পৰা দূৰত্ব থকাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মোবাইলৰ পৰা দূৰত্ব থকা বুলি এই অকল ভাল বস্তুৰ ওপৰত আমি তেখেতসকলক মনোনিৱেশ কৰিব দিছোঁ, যাতে বেয়া কামত যাতে মোবাইলটো আমাৰ তেখেতসকলে ব্যৱহাৰ নকৰে, তাৰ কাৰণেও আজি বিশদভাৱে আমি তেখেতসকলৰ মাজত আমি আলোচনা আমি কৰা হয়। বহুত ছাত্ৰ ছাত্ৰীয়ে নিচাজাতীয় হয়, নিশ্চয় এইটো বৰ চিন্তনীয় বিষয়। সেইকাৰণে আমি আমাৰ অকল শৰণীয়া কছাৰী জনগোষ্ঠীৰ বুলিয়ে নহয়, গুৰেশ্বৰ আঞ্চলিকে এটা কাম কৰিব বিচাৰিছে যে আমাৰ বিশেষকৈ আমাৰ জনগোষ্ঠীৰ কথা ক'ব লাগিব। আমাৰ যিহেতু জনগোষ্ঠীৰ যিবিলাক আমাৰ মুখীয়া আছে, মুখীয়ালসকলক আমি গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা এখন আমি পত্ৰ প্ৰেৰণ কৰিম বুলি ভাবিছোঁ, যে তেখেতসকলে এই নিচা জাতীয় যিবিলাক সামগ্ৰী যাতে ল'ৰাই হওক বা ছোৱালীয়ে হওক, অকল ল'ৰাই নাখায়, ছোৱালীবিলাকেও এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। সেয়েহে আমি যিসকল গাৰ্জেনসকলকো আমি এখন লিখিত আমি চিঠি আমাৰ আঞ্চলিকৰ পৰা প্ৰেৰণ কৰিম বুলি আজি ভাবিছোঁ, যে তেখেতসকলৰ ওপৰত ল'ৰা ছোৱালীৰ ওপৰত যাতে তীক্ষ্ণ নজৰ দিয়ে, তাৰ কাৰণে আমি অভিভাৱকসকলক অনুৰোধ জনাই আমি এখন পত্ৰ প্ৰেৰণ কৰিম বুলি আজি গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে।